সৰি আপুনি মানুহটো বৰ ফটু আহে এয়া ভাষা এয়া ব্যৱহাৰ এয়া শিষ্টাচাৰ পতি পৰমেশ্বৰক এনেকে ব্যৱহাৰ কৰে এই পতি পৰমেশ্বৰক ব্যৱহাৰ কৰিবলৈ আপুনিয়ে শিকাইছে বৰ বেছি মুখ চলিছে নেকি চলিবই কালি পাটৰ কাপোৰ দিম বুলি যে নিদিলে একেটা কথাতে ভাল লাগি থাকিব লাগিমেই মুঠতে আজি মোৰ শ্ব' আছে হ'ব শ্ব'লৈ যোৱাৰ আগত আনি দিম আনি দিব নালাগে মই আনিলোৱে পইচাটো দিয়ক খালি আনিলো মানে ক'ৰ পৰা দোকানৰ পৰা দোকানীটো মোৰ চিনাকি বাকীতেই লৈ আহিল দিয়ক আজি পইচা দিম বুলি কৈ থৈ আহিছো তাক পইচা নিদিয়াকে গুচি গ'ল যে পইচা নিদিয়াকে সাৰিব নোৱাৰে আপুনি নেকাটিব দাদা দাদা ক'ত আছ তই এইফালে আছোন মই কাব কৰিছো নেলাগে মানুহ চিনি পোৱা নাই একে ঘাপে নেলো সৰকাই দিম মই মানুহৰ ঘৈণীয়েকক তালৈ কাটিবলৈ আহিছে তোমাৰ নেলো নেকাটো কাপোৰৰ দোকানীৰ নেলো সৰকাম সংসাৰৰ ঘৈণীয়েকবিলাকৰ লগত মিতিৰ পাতিব আৰু গিৰিয়েকৰ তলি উদং কৰি দিছে কিহৰ মিতিৰ পতা দেখিলে মিতিৰে পাতিছা তহঁতক মিষ্টি কথা কৈ দোকানীয়ে বস্তু দিব আমি গিৰিয়েকবোৰ মৰ এফালৰ পৰা সব দোকানীৰ নেলো খহাই যাম আজি সেইবোৰ ফটোৱা কথা বাদ দিয়ক পইচা দিয়ক নিদিওঁ একদম ফাইনেলটো পইচা গছত নেলাগে ঠিক আছে মই এতিয়া ছাৰৰ ওচৰত গৈ সকলোখিনি কথা কৈ আছো ৰ'ব ইমান লৈছেনো কিমান লৈছে কাপোৰযোৰত 3800 টকানো কাৰ মৰমত সি এৰি দিলে 4000 ল'ব লাগিছিল এনেও 200 টকাটো দিবই লাগিব ব্লাউজ চিলাবলৈ দি আহিছো মজা খাই দিলেও মইনা মইনা মোক গোটে খালিও বৰ লক্ষী তিৰোতা তই বানৰ ঘৰত খোল শেষকে পেলাইছ যা ফ্ৰিজৰ পানী আন মূৰত দে আগতে পইচাটো দি ল ৰাম মই গিৰিয়েকটো লাগে মৰি যাওঁ তাই কাপোৰ পিন্ধিবলৈ নেৰিব ল 500 টকা বেছি আছে কাপোৰে পিন্ধ যা গাটো জিনজিনাই আহিছো অহা জনমত ময়ো কাপোৰৰ দোকানী হৈহে জন্ম ল'ম আৰু এই জনমৰ কাপোৰৰ দোকানী ঘৈণীয়েকবোৰক ফুচলাই কাপোৰ দিম তেতিয়া সিহঁতে গম পাব বাহ ৰাতিপুৱাই 4000 টকা চোনা লগাই দিছো জোখতকে আপুনি বেছি কৰি আছে মোৰ পজিশ্যনত তুমি থাকিব লাগিছিল চোৰ পইচা পাবা নহয় ঘূৰাই দিবা দাদাক ক'ব পইচা পাতি হিচাপ চব দাদাই মেনেজ কৰিছে কম পেট পোহা কম মোৰ লগত চেলেঞ্জ কৰে মোৰ লগত চেলেঞ্জ কৰি প্ৰগ্ৰেম ৰাখিছে আৰে বিয়া পাতিবলৈ ছোৱালী এজনী মেনেজ কৰিব নোৱাৰে কিন্তু প্ৰগ্ৰেম মেনেজ কৰিছে তেল নথকা চাকি এইবাৰ তাৰ বিয়াও হ'ব শ্ব' চাই পুৰা মানুহ ইমপ্ৰেছ হৈ যাব ছোৱালী একদম লাইন লাগি যাব ঘৰত জাম হৈ যাব ট্ৰেফিক বহুৱাম মই এইবোৰ ফটোৱা কথা বাদ দিয়ক মুঠতে সোনকালে আহিব দুইটা একেলগে শ্ব'লৈ যাম বাৰু হ'ব তুমি যি ফালিবা মোৰ জনা আছে চাবচোন এনেকুৱা কৰিম মানুহে একে হাঁহি ফ্লেট দি যাব মোৰ শুনিয়ে হাঁহি উঠিছে কমেডি বস্তুটো ইমান সহজ নহয় তাত টাইমিঙৰ কথা থাকে হ'ব আমি চব জানো তৰকাৰী নিমখ হালধিৰ জোখটোৱে নাজানো তই কমেডি জোখ উলিয়াব পাৰিবি মানিজ্যত শেষ কৰিবলৈহে ওলালি আৰু দুইটা পেট কুকুটীয়া মানুহ যে আপুনি তাকে নকয় ক'বনো কি ঠিক ইয়াকে চাবলৈ মই জীয়াই আছো ঘৰতে আজি মোৰ প্ৰতিদ্বন্দ্বী ওলাই গ'ল চা পেট পোহা তোক মৰ ছাৰ মই গেটত বাইকখন ষ্টেণ্ড দিছোঁ কমৰ বাইকখন ধৰি দে হ'ব ছাৰ হয় এই ফাইলটো লৈ গৈ কামটো কৰি একেবাৰে লগতে লৈ আহিব হ'ব বুলিতো ঠিকেই কয় তাৰপিছত কামটো আধাতে এৰি থৈ গুচি আহে গোসাঁই মই কোনটো কাম আধাতে এৰি থৈ আহিছোঁ মই তেনেকে চেলেং পেটেং কাম নকৰোঁ দেই ছাৰ বাৰু হ'ব আপোনাক জানিবলৈ মোৰ বাকী আছে এনিৱেজ বৰ শ্ব' চাবলৈ যাবনে নাই নেযাওঁ আৰে কিয় ফালিব শ্ব' কৰি নেযাওঁ দেই মোৰ ইজ্জত যাব নেযাওঁ তাৰমানে পৃথিৱীত সকলো কাম আপুনিয়ে কৰিব পাৰে বেলেগে নোৱাৰে পাৰে কিন্তু আমাৰ এই ঘৰৰ দুটাই নোৱাৰে এটাৰ জিভাই নুঘূৰে আৰু এজনী জিভা মুহুৰা ঘূৰা দি ঘূৰে কিন্তু টাইমৰ খেলটো নাই না কমেডিত পুরো টাইমিংটো লৈ খেলিব লাগিব হয় নেকি চাব এতিয়া গোটেই ঘটনাটো তেৰি গিলাসটো খেখিনিৰ পৰা এখিনি কোনে থলে এই কাম অন দেখিছনে বাৰু শেষ সঁচাকে বেয়া দিন চলি আছে মোৰ ৰাতিপুৱা 4000 টকা সোনা লাগিছে এতিয়া আকৌ এয়া ৰুমালৰ গতি আপুনি যে ৰুমালখনৰ টেনচন লৈ আছে এই কাগজ কিনাৰ ফাইলটো কি হ'ব এইবোৰ লিখি ল'ব পাৰিম কিন্তু তিতা ৰুমালখন পকেটত ভৰাই থম না ৰুমালখন নুশুকাব জিটো ৰ'দ মাৰিছে 1 সেকেন্ডত শুকাব তথাপি টেবুলখন লেতেৰা আছিল হেই মনমাই থাকক
মানুহটো অলপ চিৰিয়াছ হ'বলৈ শিককচোন আপোনাক গালি পাৰি পাৰি মোৰ লাজ লগা হৈ গৈছে তথাপি নপৰাকে আছে জানো কি হ'ল কি কৰিলো মই যাওক যাওক ছাৰ থানাত এচি এটা লাগে দি দিয়ক কি হ'ল হয় ছাৰ যিহে গেলা গৰম পৰিছে মই যাম একেবাৰে কাম কৰি এচি এটা থানাত লগাই দিয়ক আৰু কি হ'ল তোক এচি লগাই দিব লাগে খুদ ডিজিপি ছাৰে ৰিটায়াৰমেণ্ট লৈ এই গেলা গৰমত মাষ্টৰী কৰি আছে তই মৰ যদি মৰি যাও ক'ত ডিজিপি ছাৰে মাষ্টৰী কৰি আছেগে দেশৰ খবৰ কিবা ৰাখ এয়া চাহ চাহ এতিয়া চিনি পাইছ মুকেশ চাহাই ছাৰ ভৰলু সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অংক শিক্ষক হিচাপে যোগদান কৰিলে হয় নেকি হয় স্কুলখনত মেথছৰ টিচাৰ নথকা কথাটো ছাৰে জানিছিল ৰিটায়াৰমেণ্টৰ দিনাই ছাৰে প্ৰিন্সিপালক ফোন কৰি তেখেতৰ ইচ্ছা প্ৰকাশ কৰিছিল আৰু এতিয়া ছাৰে ডেইলি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত অংকৰ ক্লাছ কৰে বৰ সাংঘাতিক কথা দেই কিয় এচি নালাগে আদৰ্শ চাহ ছাৰৰ ছাৰে ৰিটায়াৰমেণ্টৰ পাছত কিন্তু পলিটিকেল পাৰ্টিত জইন কৰিব পাৰিলে সমেৰি গুচি যাব পাৰিলেহেঁতেন ব্যৱসায় কৰিব পাৰিলেহেঁতেন নকৰিলে শিক্ষাৰ দৰে মহান ব্ৰত এটাত নিজকে নিয়োজিত কৰিলে তোক কি কোম্পানীৰ এচি লাগে নমস্কাৰ ৰাইজসকল কি খবৰ ভালে আছেনে এতিয়া মই আপোনালোকৰ ওচৰত এটা গান গাম শুনিব দেই সকলোৱে সহযোগ কৰিব সকলি জবন্ধৈ আমাৰ কবি গৈ বাট লগে পালে বিহুৰ চান্দাতি দিবলৈ কিয় চিঞৰিছ মোৰ ঘৰৰ সিপাৰে তোৰ ঘৰৰ ইপাৰে মাজতে বুৱতী লৈ চিঞৰিব নালাগে হয় বুলি ক আপুনি বিহু চুত যে গান গাইছে মই আইজে পেলাই আপোনাৰ সহযোগ কৰিছো হয় বুলি কবি এইটোৰ পৰা মানে অকণো শান্তি নাই ইফালে মোৰ চৌটো আছে মইহে জানিছো কিমান টেনচনত ভুগিছো আচ্ছা মইনা কলিজা তুমি যে বিহু চুত কৈছা সেইটো মানে ফাইনেল ফাইনেল সঁচা সঁচা আচ্ছা তুমি পৰা এগ্ৰিমেণ্টটো কৈছা এগ্ৰিমেণ্ট কৰিছো চা পইচা কাগজখন চা কি পইচা কাগজ এই যে কাগজ এখনৰ ওপৰত পোৱা পইচা এটা আধা দিছে তলত যে কমিটিয়ে চহী কৰিছে কেইটা বজাত পাইছে চব লিখা আছে সেইখন নকৰিলো নহয় সেইবিলাক নকৰিছা তেতিয়াহ'লে কাম মোৰটো কৰিবলৈ চৌ কৰিবলৈ কৈছে হৈছে এতিয়া জীৱ ঘূৰি আহিছে আহিছে ৰ তই যে মোক বাৰে বাৰে ইনচাল্ট কৰি আছ ফেকেচি মোৰ ভাঙি দিম আকৌ এই তোমাতকে যেন মই বহুত চেনো মইনা কলিজা কি চেনো মানে তোমাতকে বহুত আগৰ পৰা মই বিহু চু কৰিছে চিনিয়ৰ তই কিহৰ কিন্তু চেনো কেকে চাই মই যেতিয়া ষ্টেজত উঠো যেতিয়াই ষ্টেজত উঠো পিছৰ খিনি ক লগে লগে নামি যাওঁ উঠিছিলিহে নামিব হলে আমি উঠাৰ লগে লগে মানুহে কি চিঞৰ কাণ তাল খাই যায় যে হয়তো নামি যাওঁ আমি যেতিয়া উঠিম এনেও মানুহে চিঞৰিব আমাক কি হাত চাপৰি মাৰিছে আমাকো দুগুণ হাত চাপৰি মাৰিব ষ্টেজত উঠা যে মানুহ এটা ষ্টাইল লাগে মইনা কলিজা ময়ো জানো সেয়া ষ্টাইল তুমি ষ্টাইল জানা 10টো মত দেখুৱাই দিয়া চাবি সঁচা অৱশ্যে দেখুৱাই দিয়া হাই ৰাইজ কি খবৰ হেল্ল' ল'ৰাসকল ডেকাসকল ভালে আছেনে তোমালোকে হেল্ল' ঐ মৰা হাঁহিছ কেলে হাই ৰাইজ কি খবৰ কি কৈছে এনেকেতো কয় হাই ৰাইজ কি খবৰ ডেকাসকল কি আছে দেখোন মইনো নেপাইছিলো ল'ৰা ষ্টেজত তাৰমানে এনেকে নুঠে এনেকে উঠিছে আপুনি এডাল ভাষণে দিছে নে আলহী কেতিয়া আছে একো গমেই নাপাইছো অহা বছৰলৈহে লগ পাইছে ৰচোন বুকুটা দাই দেখোন মোক এনেকে শিকাইছে আমাৰ বাচ্চাদা কি জানিছে বাচ্চাদাতকে যেন মোহন বেছি চেনো আছে হ'ব দে তই বাৰু চেনই এই যে কেকে চাই মই যেতিয়া ষ্টেজত উঠিছো লগে লগে নামি কি জেৱাই হাত চাপৰি আহিছে জেউৰাই নহয় জাউৰীয়া বানান ভুল ধৰি মই বিয় বোৱাৰী বাৰু সেইবোৰ বাদ দেচোন এতিয়া বুই ল'ৰা কেকে চাই যে ষ্টেজত উঠে কি কৰে কৈ দেচোন তোমাক ক'বলৈ তুমি মোৰ পৰা শুনিছা চেম তুমি ষ্টেজত কৈ দিছা জেৱাই হাত চাপৰি জাউৰীয়া
নকল মাৰিবলৈ সুবিধা নিদিছো যেন অ' জিন আমিও এখন নিদিওঁ যে